BS4 বোমা ফুটাই আছে গাইছ চাওক কেনেকুৱা বাইক ভাল লাগে এমটি আৰু কি शाबाश बेटा बहुत बढ़िया मुन्ना वेलकम टू माय यूट्यूब चैनल रोड राइडर 46 गाइस মানে আজি অকস্মিক এনে আৰু অকস্মাত কোনো এটা ডেষ্টিনেশ্যন নোহোৱাকৈ ৰাইড মাৰিম বুলি ওলাই আহিছোঁ লোকেজনৰ লগত যে আগত লগ এজন খালি গ'লগৈ এতিয়া আমাৰ খুৰা আৰু মই আছোঁগৈ এয়া অভি আছে আমাৰ মানে এতিয়া আমি আৰু যাম মানে ক'ত যাম গাইজ মানে মোৰ বাইকখনক ওলাই আনিলোগৈ কাৰণ হ'লগৈ কথাটো মোৰ বাইকখন ঘৰত পৰি থাকিলে বেয়া হৈ যায়গৈ আৰু লগৰকেইজনে ক'লগৈ তোমাৰ বাইকখনে লৈ আহিবা সেইকাৰণে আৰু মোৰ বাইকখন ঘৰত পৰি থকাকৈ মই ওলাই লৈ আহিলোঁ আৰু এনেকৈ অকণমান এই বুজাই ওলাই লৈ আহিলোঁ আৰু চলাওঁ কি কয় আপোনালোকে চাওক ওলাই আহে আৰু এনেকৈ মই ওলাই আহিলোঁ আৰু কোনো ডেষ্টিনেশ্যন নোহোৱাকৈ এতিয়া ভাল প্লেচ এটা বিচাৰি পেলাই গোটেইকেইজন গৈ আছোঁ আগত BS3 150 পালচাৰ আছে তাৰপিছত আৰু আগত এখন আছে BS4 150 গাইজ এতিয়া আমি গৈ আছোঁ গৈ মানে এতিয়া আমি আহি পালোঁ জ্বালা পামগৈ আৰু এই জ্বালা পাৰ হৈ পেলাই আমি সেইপিনে ক'ত যাওঁ কি কৰোঁ আপোনালোকে ভিডিঅ'টো চালেহে গম পাব কাৰণ আজি কোনো ডেষ্টিনেশ্যন লৈ পেলাই ৰাইড অহা নাই নহয় গাইজ মোৰ বাইকখনৰ বহুতকেইটা এক্সেসৰিজে বেয়া হৈ আছিল তথাপিও মানে ঘৰত বহাই থোৱাতকৈ মোৰ বাইকখনে লৈ আহিলোঁ কাৰণ দুটা বাইকখন চলাই পেলাই ইমান ভাল নালাগে আৰু মোৰ বাইকখন এনেকৈ পেলাই থৈ দিলেও বেমাৰবিলাক পাই যাব আৰু সেইকাৰণে অলপ চলাই আছোঁ আৰু বাকী আপোনালোকতো ফুল্লি মডিফাই কৰাৰ পিছত এটা সম্পূৰ্ণ ভিডিঅ' দেখামেই আৰু চাওক গাইজ চিৰি আছিলে গাইজ পিছত মোৰো সহ্য হৈ যোৱা নাইকে পিছত ময়ো অকণমান কালি চিৰি দিলোঁ ৰাস্তা বেয়া কাৰণে খোলা নাছিলোঁগৈ অকণমান খালিম বুলি ভাবিম পিছত ৰাস্তাবিলাক এনেকুৱা বেয়া হৈ যায় কি কৰিব আৰু যায় হয় সেইকাৰণে ৰাস্তাবোৰ ভালেই নকৰে আজিকালি হৈ থাকে সেইকাৰণে বাইক লৈ আহিলে অলপ অসুবিধা হৈ যায় আৰু হ'লেওতো জেগাখিনিৰ কাৰণে অহা যায় পেলাই ধুনীয়া মনোমোহা প্ৰাকৃতিক দৃশ্য আগত পামগৈ গাইজ সেইবিলাক বিচাৰি আমি গৈ আছোঁ এতিয়া অফৰোডিং ফালি বেয়া ৰাস্তা ফালি পেলাই গৈ আছোঁ আমি কি ক'ম আৰু কি ক'ম গা উৎপাত চলিছে চলিৰ উৎপাত চাওক না গাইজ এই উৎপাত চলি এয়া গাইজ চলিৰ উৎপাত আগত আছে আৰু কেইটামান দুটা আছে এয়া আগতেতো বোমা মাৰি গোটেই ৰাস্তা হিলাই আহিছে গাইজ কি ক'ব আৰু আপোনালোকক বোমাও দেখামগৈ আমি যেতিয়া এতিয়া ষ্টপেজ হ'ম ভাল উপনীত ডেষ্টিনেশ্যন যাই পোৱাৰ লগে লগে আপোনালোকক গাইজ বোমা চোমা গোটেই দেখামগৈ মোৰ BS4 RS 200ৰ RPM দেখাম BS3 পালচাৰ 150 আৰু BS4 পালচাৰ 150ৰ বোমা দেখাম কাৰ বেছি মানে লাউড হয়গৈ আপোনালোকক শুনাম বোমা চোমা মাৰি পেলাই গোটেইখিনি দেখাম গাইজ চাই থাকক আৰু পাৰিলে বেছি জেগা নাইগৈ চাওক গাইজ এইবিলাক পথৰুৱা অঞ্চল পাই গ'লোঁ পথৰুৱা অঞ্চল মানে আৰু এই পাৰিলে পাহাৰবিলাক দেখাই পায় ইয়াৰ পৰা ভূটানৰ পাহাৰবিলাক গাইজ কি কৰিব আৰু যাই আছোঁ বলক গাইজ বলক তাহাঁত চব দুখন বাইকো গাইজ আগে যাই থাকে মানে আগে যাওঁ কাৰণটো হৈছে মোৰখন স্পৰ্টছ বাইক আৰু ফেয়াৰিং ন মোৰখন মানে এনেকুৱা জেগাত অকণমান চলাবৰ কাৰণে বহুত বেয়া হয় পিছত তাহাঁতৰ বাইককেইখন ন পূৰা টেনশ্যন নাইগৈ সেইবিলাকত পূৰা যায় কি ক'ম আৰু সেইকাৰণে তাহাঁত পূৰা আগে ফালি আছে গাইজ ময়ো ৰ'দত দেখাব পাৰোঁ ৰ'দ ৰাইডাৰ ৰাস্তাতে দেখাব পাৰোঁগৈ নে কি কয় কিন্তু এই অফ ৰ'ড নহয় ন ৰাস্তাকে ল'মগৈ টকা পইচা হ'লেহে আছে গাইজ নহ'লেতো টাইমত কি ক'ব লৈ ল'ম গাইজ জলদিতে আহি আছে নতুন কিবাকিবি বস্তু আপোনালোক এক্সাইটমেণ্টটো থাকিব ন সেইকাৰণে যেতিয়া নকোৱা হ'ব গাইজ তেতিয়া কথা নাই আৰু এনেকুৱা টাইপৰ হয়
পৰিৱেশ মনোমোহা দৃশ্য এয়া আমাৰ ফালে মানে ৰুব হোৱা নাই এইফালে অলপ জল্দিতে মানে ৰোৱা বিলাবিলাক আৰম্ভ কৰি দিয়ে সেইকাৰণে চাওক ধুনীয়া ধুনীয়া কেইদিনমান পিছত কি ধুনীয়া সেউজীয়া হৈ উঠিব আহিয়ে কিবা এটা ভাল লাগিব ন দূৰ পায় সেউজীয়া মাজত ৰাস্তাটো থাকিব কি ধুনীয়া লাগিব গাইজ তেনেকুৱা আৰু এতিয়া গাঁৱলীয়া অঞ্চলৰ এনেকুৱা প্ৰাকৃতিক মনোমোহা দৃশ্য জড়িত হৈ গাইজ অলপ গাইজ লগতে অলপ গাইজ নাহো নাহো বুলি পেলাই কি ক'ম আৰু এই দুৰ্নীতি টাউন হয় দুৰ্নীতি চৌক হয় তাৰপিছত আমি এতিয়া গাইজ ভাল এটা প্লেচ লৈ পেলাই যাম পৰিৱেশ উপভোগ কৰিম গাইজ গৈ থাকোঁ আগলৈকে কিমান ধুনীয়া ধুনীয়া জেগা আছে চাওঁগৈ তাৰপিছত ভাল এটুকুৰা জেগাত ৰৈ পেলাই কিছুমান বাইকৰে কিছুমান কাম কৰিম বাহানত মাৰিমগৈ দুই এটা ষ্টপে মাৰিম তাৰপিছত বোমা চোমা মাৰিব আকৌ চাই থাকক যায় মানে অলপ আমি এতিয়া ঘূৰি যাম মানে এইফালেৰে অলপ নিবনুৱা কাম কৰি আছে ৰাস্তাৰ মানে সেইকাৰণে আৰু এইপিনে অলপ ৰাস্তা বন্ধ হৈ আছে এইপিনে বেলেগ ৰাস্তা এটাৰ ফালেদি যামগৈ আমাৰ আপোনাৰ লগত দেখাম চাওক তোমাৰ এনে ধুনীয়া আজি কিয় ভাল লগা নাই তোমাৰ আজি কিয় ভাল নালাগিল তোমাৰ কওক বতৰ ধুনীয়া বঢ়িয়া পৰিৱেশ কি ধুনীয়া গাইছ তাৰপিছত ইয়াৰ বোলে ভাল লগা নাই ভাল নালাগা মানে কি আৰু আজি ধুনীয়াকৈ ঘৰত এৰি আহিছে সেইকাৰণে ভাল লগা নাই গাইছ কেছটো এইটোৱে গাইছ रहा नहीं जाता तड़प ही ऐसी है ना नहीं नहीं सुके 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 ভাল নালাগে কিয় আগত স্পৰ্ট চলাব লাগিব তাৰপিছতে চুপাৰ বাইক চলাব পাৰিবা নহ'লে উৰি যাব পাৰিবা ঘৰত কৈছা নেকি পৰিৱেশ চাওক গাইছ কিন্তু উপায় নাই বতৰটো আজি বহুত বেয়া লেতেৰা কৰি পেলাম চব ৰাস্তা ঘাটবিলাকৰ কামেই নাই চব এই ৰাস্তা দি এনেই আৰু আহিছোঁ মানে আৰু কি একপাক সোমাই যাওঁ এনেই এনেকৈ গুচি গ'লোঁ গাইছ অৱস্থা বতৰটো ভাল হ'লে বহুত দেখাব লগাও জেগা আছিল আৰু ভালকৈ মানে ঘূৰিলোঁ হয় কিন্তু এতিয়া ঘূৰিব লগি মানে কিবা নোহোৱা হৈ গৈছে ৰাস্তাই অৱস্থা কাহিল কৰি পেলাইছে গাইজ কি কৰিব আৰু গাইজ মানে চালোঁ বহুতখিনি বৰষুণ মানে এৰিব বুলি ভাবি পেলাই মানে চালোঁ বৰষুণ চৰষুণ নেৰিলে এতিয়া আৰু কি কৰিম আৰু ঘৰৰ ফালে যাওঁ আৰু আপোনালোকক দেখাওঁ মানে ধুনী বাগানত সোমাব নাপালোঁ মানে পানীৰ কাৰণে অৱস্থা বেয়া হৈ গৈছিল পাছত ৰাস্তা ঘাটবোৰ বহুত বেয়া আছিলে সেইকাৰণে আমি বাক্সাৰ ওচৰতে এখন মাউজি পাৰ্ক বুলি আছিলে তালৈ আহিলোঁ কিন্তু তাতো বোলে মানে পাৰ্কৰ কাম চলি আছে তো চাওঁ এতিয়া কি হয় মানে ভিতৰত সোমাব দিয়ে কি নিদিয়ে তাৰপিছত আপোনালোকক দেখাম যদি দিয়ে আৰু নিদিয়ে যদি আৰু কি ইয়াতে ব্লগটো সমাপ্ত কৰিমগৈ চাব গাইজ মানে কেছটো হ'ল কি আমাৰ এতিয়া মাউজি পাৰ্কখনৰ কিছুমান কাম চলি আছে গাইজ চাওক বাক্সাৰ নিয়াৰেষ্ট হয় একদম ওচৰতে কিন্তু কাম চলি আছে তো সেইকাৰণে মানে গেট পাছ নাই আৰু এনেই অকণমান সোমাই পেলাই ওলাই আহিমগৈ হ'লেও মানে বস্তুবিলাক কামহে কৰি আছে এতিয়া আপোনালোকক ভালদৰে দেখালেও একো বুজি নাপাব কি হৈ আছে মানে প্ৰাকৃতিক দৃশ্যবোৰ তো গাইজ চাওক আৰু কি কি দেখাব পাৰোখিনি দেখাই দিমগৈ আপোনালোকক চাওক কিন্তু নো এণ্ট্ৰি দেখাই আছে আপোনালোকে চাওক নো এণ্ট্ৰি দেখাই আছে নো এণ্ট্ৰি মানে কি কাম চলি আছে আকৌ চাওক বাম্পাৰ চাম্পাৰ দেখিয়ে পাইছে তো গাইজ কি ক'ম আৰু এই পাৰাখিনি দেখাই দিম আপোনালোকক চাই থাকক ফাইনেলি মানে আমি অকণমান মাউজি পাৰ্কৰ ভিতৰত সোমালোঁ এতিয়া আপোনালোকক কিছুমান দৃশ্য দেখামগৈ মানে কি কিছুমান দৃশ্য মানে কি আৰু চববিলাক ক্লিয়াৰ হৈ থকা নাই ন এইবিলাক বাম্পাৰ চাম্পাৰ কামৰ কাৰণে আনি থৈ দিছে গাইজ কি ক'ম আপোনালোকক সেইকাৰণে কিছুমান দৃশ্য দেখামগৈ গাইজ বলক গাইজ বলক এয়া চাওক মাউজি পাৰ্কৰ কিছুমান দৃশ্য ভিতৰত ফেৰি চেৰি কিবা কিবি মানে কৰিব পাৰে ভোট কৰিব পাৰে ভোটিং কৰিব পাৰিলা হয় আপোনালোকে যদি মানে খোলা থাকিল হয়গৈ কিন্তু কাম চলি আছে কাৰণে এতিয়া মানে একো ষ্টাৰ্ট হোৱা নাই সেইকাৰণে আৰু এনেই আহিছোঁ নামত মানে অহা হেন হৈছে আহিছোঁ যেতিয়া আৰু একবাৰ সোমাই গ'লোঁ গাইজ আপোনালোকেতো কেছটো বুজি পাইছে মাউজি পাৰ্কৰ এইবিলাক দৃশ্য চাওক আপোনালোকে
আহিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব গাইছ আৰু লগতে শ্বেয়াৰ কৰি দিব হা চেনেল